নোটিফিকেশন ওলোৱা নাই? ইয়াত মানে অলপমান এটা কোণাত এটা এনকাৰেজমেণ্ট আছে বুলি পেলাই এটা ডিছকাশ্যন কৰা হৈছে। এইখিনি আইডেণ্টিফাই কৰিছে আমাৰ ডিপাৰ্টমেণ্টে। তো তাত বিভিন্ন মানুহ নতুন মানুহ সদায় আহি থাকে, কৰবা কোনোবাই ইনষ্টিগেট কৰে, কিবা কৰে, এই গোটেই ফৰেষ্টটো এটা নাটক কৰি পেলাইছে। তো সেইকাৰণে আমি সেইটো চাই আছোঁ যাতে কোনো অসুবিধা নোহোৱাকৈ এইটো সোনকালে কামটো হৈ যায় আৰু একদম ফিউচাৰৰ কাৰণে সেইটো পাৰ্মানেণ্ট হৈ যায়। যিসকল ছাৰ বেদখলকাৰী তেখেতসকল যেতিয়া বনকৰ্মী এটাত বাধা দিবলৈ যায়, কিন্তু তেখেতসকলে এগৰাকী ইএমৰ নাম কৈ আচলতে অভিযোগ কৰাৰ কথা উল্লেখ কৰিছে। চাওক, তেখেতসকলক বহুতকে কি কৰে, কোনোবাই ইনষ্টিগেট কৰে। আৰু আপোনালোকে দেখিছে যোৱাবাৰ যদি আপোনাৰ চাই যে পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ সময়ত তাতে নতুন নতুন মানুহ ফৰেষ্টত বহিবলৈ কৈছে। তো যেতিয়া তাতে ফৰেষ্টে বাধা দিছে তেতিয়া সেইটো পলিটিকেলাইজ কৰিছে যে UPPLৰ মানুহবিলাকে ঘৰ ভাঙিছে, কিবা ভাঙিছে, তেনেকুৱা। কিন্তু তেখেতসকলে এই টাইমটোৱে লৈছে য'ত ইলেকশ্যনত চবে ব্যস্ত থাকিব, একো ক'ব নোৱাৰিব, নক'ব পলিটিকেল স্বাৰ্থত, তেতিয়া আমি তাতে সোমাই যাই পেলাই জিটি কৰিব পাৰিম। এতিয়া আপোনালোকে সৰলপাৰা উল্টাপানীৰ ফালে যাই পেলাই আপোনালোকেতো সকলো কোকৰাঝাৰৰ সাংবাদিকসকলে জানে তাতে মাটি কাৰ আছেনো। তাতেতো বহুত ডাঙৰ ডাঙৰ মানুহৰ মাটি আছে। আগৰ ৰাজা ৰথী মহাৰথীবিলাকৰ কাৰোবাৰ ফেমিলিৰ নামত, ৱাইফৰ নামত বহুত মাটি আছে এইবিলাক। তো সেই মানুহবিলাকে এতিয়া ভাবিছে যে এই চৰকাৰখনেতো আমাক তাতে থাকিব নিদিব, এই জংঘলটো আমি ধ্বংস কৰিলোঁ, আমিতো এদিন নহয় এদিন কেছত পৰিম। তো সেইকাৰণে তেখেতসকলে সৰু সৰু মানুহবিলাকক ইনষ্টিগেট কৰি থাকে, যাহাতে যায় জংঘল কাটে, জংঘলত থাকে, কিবা কৰে, এইবিলাক তেখেতসকলে কৰি থাকে। আৰু সেইকাৰণে কাৰোবাৰ তেখেতসকলে নাম লয় যিটো নেকি নামটো নেকি তাত কোনো লিংক নাই বা কোনো ৰিলেভেণ্ট নাছিলে, তেনেকুৱা কৰি পেলাই কথাবিলাক ডাইভাৰ্ট কৰিব বিচাৰে। আৰু এই কথাটো আমি খুব ভালকৈ এতিয়া জানিলোঁ যে ইয়াত এটা ডাঙৰ নাটক চলি আছে এই জংঘলবিলাকক লৈ পেলাই। গতিকে আমাৰ যিটো মিছন আৰু ভিজন এইটো ক্লিয়াৰ। সেইকাৰণে আপোনালোকে পৰৱৰ্তী সময়ত দেখা পাব যে আমি কেনেকৈ সেই অঞ্চলবিলাকত কাম কৰিম। আমি যোৱা 15 দিনমানৰ পৰা মেলেৰিয়াটো খুব চিৰিয়াছলি লৈছোঁ আৰু কোকৰাঝাৰত ইতিমধ্যে বহুত জেগাত মেলেৰিয়া কেম্প পতা হৈছে আৰু কিছুমান ছাইডত অলৰেডি মেলেৰিয়া যথেষ্ট ইম্প্ৰুভ হৈছে। মই আমাৰ হেল্থ ডিপাৰ্টমেণ্ট BTC আৰু হেল্থ ডিপাৰ্টমেণ্ট অসম লগতে কোকৰাঝাৰ ডেপুটি কমিশনাৰ এণ্ড টিম মই ধন্যবাদ জনাব বিচাৰোঁ। আৰু আমাৰ মেডিকেল কলেজ, বিশেষকৈ কোকৰাঝাৰ মেডিকেল কলেজ, চবেই মিলি পেলাই আজি মেলেৰিয়া চিটুৱেশ্যনটো ইম্প্ৰুভ কৰিবলৈ চবেই লাগি আছে আৰু অলপমান ভিজিবল এটা ইম্প্ৰুভমেণ্ট আহিছে। ৰায়মানাৰ ফালে নতুনকৈ কেছ বাঢ়িছে বুলি শুনিছোঁ, কাৰণ সেই অঞ্চলত কেম্প পতা হোৱা নাছিলে আৰু সেই অঞ্চলত এই চাইডে লুংচুং চাইডে বা সৰলপাৰা চাইডে যেনেকৈ এচিম্পটমেটিক সকলোকে টেষ্ট কৰা হৈছে, সিফালে ভালকৈ কৰা হোৱা নাছিলে। গতিকে আজি ৰাতিপুৱাৰ পৰাই আমি ডিছকাছ কৰি আছোঁ, ৰায়মানা চাইডতো কাম কৰিম আৰু সেইখিনিও কণ্ট্ৰল আহিব মই আশা ৰাখিছোঁ। ইয়াৰ পিছত মেলেৰিয়াৰ ওপৰত আমাৰ কামটো কণ্টিনিউ হ'ব, কাৰণ বহুত বছৰ আগৰবিলাকত মেলেৰিয়া বহুত হৈ আছিলে, মাজতে মেলেৰিয়া প্ৰায় কমি গৈছিলে। এই বছৰ মেলেৰিয়াৰ যিটো সংখ্যা বাঢ়ি গ'ল মেলেৰিয়া কেছৰ, সেইটো আমাক অলপমান চক কৰিছে। সেইকাৰণে এইটো PF হওক বা PB হওক, এনি কাইণ্ড অফ মেলেৰিয়া, সেইটো কণ্ট্ৰল কৰিবৰ কাৰণে যি মেজাৰ্ছ লাগে সেইটো আমি ল'ম। আৰু BTR চৰকাৰখনে ইয়াৰ কাৰণে এনি টাইম আমি চেনচিটিভলি ডিল কৰিম। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতে যেতিয়াই খবৰটো দিছে তেতিয়া আমাক ষ্টাফ পঠাইছে, ডক্টৰ টিম পঠাইছে। আজি খুব ভালকৈ আমি সেইটো কণ্ট্ৰল কৰাৰ ফালে আগবাঢ়ি গৈ আছোঁ। আৰু মাজতে আমাৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াও আহিছিলে, মই তেখেতকো ধন্যবাদ জনাইছোঁ।